আপোনালোকৰ মই আজি মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু বেকগ্ৰাউণ্ডটো দেখি গম পাইছে চাগে মই আজি কি ভিডিঅ' দিম আপোনালোকলৈ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোৰ আপুনি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া পলম নকৰি ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানে ধান ৰুবলৈ আৰু ভাবিলোঁ ভিডিঅ' এটাও বনাই আপোনালোকক পথাৰৰ পৰিৱেশটো অলপ দেখাওঁ। এইফালে ভণ্টি মা ৰুই আছে আৰু এইফালে হাল বাই আছে। এইপিনে ৰুই থোৱা আছে এইখিনি আগতে। এইখিনি আগতে ৰুই থোৱা আছে আৰু সেইফালে আমাৰ খুৰী ৰুই আছে আৰু চকুকেইটা সৰু সৰু হৈ গৈছে, মেলিবই পৰা নাই দেই। এতিয়া ৰুবলৈ আৰম্ভ কৰোঁ আৰু পাৰিলে আপোনালোককো অলপ অলপ দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।
আলিবিলাক মাজে মাজে সৰু সৰু আলি দিয়া আছে যাতে পানীবিলাক ৰখি যায়, যিহেতু এইখিনি শালি ধান আৰু এইবিলাক চবে মালা কঠীয়া ৰুইছে। ইফালে পানী দ হৈ আছে, এইখিনি বাম মাটি।